দক্ষিণ কামৰূপ জিলাৰ গড়মাৰীৰ মহিমাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ইজতেমাৰ সফল সামৰণি পৰে। লাখ লাখ মানুহৰ ইছলাম ধৰ্মী লোকেৰে ভৰি পৰিছে গড়মাৰী ইজতেমা। এই ইজতেমাত অংশগ্ৰহণ কৰি লোকসকলে অসমৰ লগতে বিশ্ব শান্তিৰ হকে দোৱা প্ৰাৰ্থনা কৰে। সোমবাৰৰ পৰা অনুষ্ঠিত হোৱা ইজতেমাত বৃহস্পতিবাৰে ৰাতিপুৱা আখেৰী দুৱাৰে সামৰণি পৰে। ছয়গাঁও গড়মাৰী ইজতেমা লাখ লাখ মানুহৰ সমাগম দেখি বহুতো ভাল লাগিছে। ইয়াত নামাজ পঢ়িলোঁ আৰু ইয়াত সমূহীয়া দোৱা কৰিলোঁ। আল্লাহ যাতে সকলোৰে মংগল সাধন কৰে আৰু লগতে অসমখন যাতে উন্নতি পথত আগুৱাই যায় তাৰে কাৰণে আজি আমি সমূহীয়া দোৱা কৰিলোঁ। এই ছয়গাঁও গড়মাৰী মহিমাৰীত এই ইজতেমা থলীত আমি আজি বিশ্ব শান্তিৰ কাৰণে দোৱাৰ কাৰণে আহিছোঁ। ইয়াতে প্ৰায় 10 লক্ষাধিক মানুহৰ উপস্থিতিত খন্তেক পিছতে দোৱা হ'ব। আজি এই ইজতেমা থলীৰ পৰা গোটেই বিশ্ববাসীৰ কাৰণে বিশ্ববাসীৰ সকলো ধৰণৰ অপায় অমংগলবিলাক দূৰ কৰি সকলোকে সুখে শান্তিৰে থকাৰ কাৰণে যে আল্লাহ পাক তাবাৰক व তাআলাই তৌফিক দান কৰে তাৰ কাৰণে আজি দোৱা কৰা হ'ব। বকৰ পৰা নছিউৰ ৰহমানৰ ৰিপৰ্টাৰ এক নিউজ।